নমস্কাৰ বন্ধু বান্ধৱীসকল। কালি আপোনালোকৰ মাজলৈ আগবঢ়োৱা প্ৰশ্নটো আছিল অসমীয়া সাহিত্যৰ ৰূপকোঁৱৰ বুলি কাক কোৱা হয়। শুদ্ধ উত্তৰটো আছিল জ্যোতিপ্ৰসাদ আগৰৱালা। শুদ্ধ উত্তৰ দিছিল মিনিতা কিটছেন, মণিমালা কলিতা, জব নিউজ আছামিজ, আছাম জব এণ্ড কুৱেশ্যন পেপাৰ। শুদ্ধ উত্তৰ দিয়া আটাইকেইগৰাকীকে অশেষ মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এনেকৈ আগলৈ মোৰ ভিডিঅ'বিলাকত সহায় কৰি যাব বুলি আশা ৰাখিলোঁ। বন্ধু বান্ধৱীসকল, আজিৰ প্ৰশ্নটো হৈছে চন্দ্ৰকুমাৰ আগৰৱালা কবিতাৰ মূল মন্ত্ৰ কি আছিল? আপোনালোকৰ হাতত 5 ছেকেণ্ড সময় থাকিব। আপোনালোকে যদি পাৰে শুদ্ধ উত্তৰটো দিবচোন। সময় আৰম্ভ। সময় শেষ হৈছে। শুদ্ধ উত্তৰটো হৈছে সৌন্দৰ্যৰ আৰাধনা জীৱনৰ খেল। 2 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনগৰাকী প্ৰসিদ্ধ সাহিত্যিকে অসম সাহিত্য সভাৰ সভাপতিৰ পদ গ্ৰহণ কৰা নাছিল? ক. নিৰ্মলপ্ৰভা বৰদলৈ, খ. চন্দ্ৰকুমাৰ আগৰৱালা। সময় আৰম্ভ। সময় শেষ হৈছে। শুদ্ধ উত্তৰটো চন্দ্ৰকুমাৰ আগৰৱালা। 3 নম্বৰ প্ৰশ্নটো হৈছে ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই মৃত্যুঞ্জয় উপন্যাসৰ বাবে কোন চনত জ্ঞানপীঠ বঁটা লাভ কৰিছিল? সময় আৰম্ভ। সময় শেষ হৈছে। শুদ্ধ উত্তৰটো হৈছে 1979 চনত। 4 নম্বৰ প্ৰশ্নটো জ্যোতিপ্ৰসাদ আগৰৱালাই কোন চনত প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী ৰচনা কৰিছিল? সময় আৰম্ভ। সময় শেষ হৈছে। শুদ্ধ উত্তৰটো হৈছে 1935 চনত। বন্ধু বান্ধৱীসকল, 5 নম্বৰ প্ৰশ্নটো হৈছে জ্যোতিপ্ৰসাদ আগৰৱালাই অসমত প্ৰথম চলচ্চিত্ৰ ষ্টুডিঅ' নিৰ্মাণ কৰিছিল। এই ষ্টুডিঅ'টোৰ নাম কি? সময় আৰম্ভ। সময় শেষ হৈছে। শুদ্ধ উত্তৰটো হৈছে চিত্ৰবন। অসমীয়া চুটিগল্পৰ জনক কোন? বন্ধু বান্ধৱীসকল, আপোনালোকৰ মাজলৈ এই প্ৰশ্নটো এৰিছোঁ। আপোনালোকে কমেণ্ট কৰি শুদ্ধ উত্তৰটো দিবচোন। শুদ্ধ উত্তৰ দিয়া প্ৰথম 10 গৰাকীৰ নাম আহিবলগীয়া ভিডিঅ'টোৰ প্ৰথমে ঘোষণা কৰা হ'ব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।